এই কিউববোৰ মিলাবলৈ বেছি টান নহয়, অলপমান চেষ্টা কৰিলে অতি সহজে এইবোৰ মিলাব পাৰি। ঠিক আছে, আজি আমি প্ৰথমে এইটো 3x3 কিউবটো কেনেকৈ মিলাই অলপ দেখুৱাই দিম। কিউবটো মিলোৱাৰ আগতে এটা কথা জানি লোৱা অতি দৰকাৰ। ইয়াত যিকেইটা মাজত আছে এইকেইটা মাজৰ পিচকেইটা এইকেইটা সলনি নহয়, অৰ্থাৎ য়েলো আৰু তাৰ অপজিটত সদায় হোৱাইটটো থাকিব, এইটো সলনি নহয়। তেনেকৈ এইটো ব্লুৰ অপজিটত সদায় গ্ৰীণটো থাকিব, এইটো সলনি নহয়। তাৰোপৰি অৰেঞ্জ আৰু পিংক অপজিটত সদায় থাকিব। তো এইখিনি কথা প্ৰথমে মনত ৰাখি মিলোৱা নিয়মসমূহ জনাৰ আগতে আমি এইটো ওলট পালট কৰি ল'বই লাগিব। তো এইটো মই ওলট পালট কৰি দিলোঁ, ওলট পালট হৈ গ'ল। এতিয়া আমি অতি সহজে এইটো কেনেকৈ মিলাব পাৰি সেই বিষয়ে আলোচনা কৰিম। এইটো মিলাবলৈ হ'লে প্ৰথমে আমি এটা টাৰ্গেট কালাৰ ল'ব লাগে, যিকোনো কালাৰ এটা ল'ব পাৰে। এনে সচৰাচৰ যিসকলে মিলায় তেওঁলোকে বেছিভাগে হোৱাইট কালাৰটোকে লোৱা দেখা যায়, বেলেগ কালাৰ ল'ব পাৰে। ঠিক আছে, আমি হোৱাইটটোকে ল'লোঁ। এতিয়া হোৱাইট কালাৰটো ল'লে হোৱাইটৰ বিপৰীত ফালে কি কালাৰ আছে প্ৰথমতে সেইটো লক্ষ্য কৰিব লাগিব। আমি জানো হোৱাইটৰ বিপৰীত ফালে আছে য়েলো কালাৰটো। তো প্ৰথমতে আমি য়েলো কালাৰৰ কাষত ইয়াত আমি বগাকৈ এটা প্ৰথমতে আনিব লাগিব। এটাতো বগা আছে বাৰু, বাকী যিকেইটা পিচ আছে এইটো ইয়াতে আছে, ইয়াক এইফালে আনিব লাগিব। তাৰপিছত এইটো আছে এইফালে, ইয়াকো এইফালে আনিব লাগিব। আকৌ এটা বগা আছে এইফালে, এইটো আমি ইয়াত আনিব লাগিব, বা ইয়াত নহয় বেলেগ ফালে নিলেও কথা নাই। মুঠতে প্ৰথমতে আমি য়েলোৰ কাষে কাষে হোৱাইটকেইটা কৰিব লাগিব। আমি এইকেইটা চাব লগা নাই, এইকেইটা ক'ত কি আছে সেইটো ডাঙৰ কথা নহয়, সেইটো পিছত হৈ যাব। তো প্ৰথমতে আমি য়েলোৰ কাষত লৈ আহিম। এটা আছে অলৰেডি। তো এতিয়া আমি প্ৰথমতে এইটো আনো, এইটো আমি যদি এনেকৈ দিওঁ এইটো ইয়াত আহিব, কিন্তু এইটো গুচি যাব। তো আমি গুচি নোযোৱাৰ কাৰণে এইটো আমি প্ৰথমে ইফালে এপাক ঘূৰাই দিলোঁ, ঘূৰাই দিয়াৰ পিছত এইটো ইফালে লৈ আহিলোঁ, আৰু এই দুটা হ'ল। এতিয়া আমি নেক্সট আৰু চালোঁ ক'ত আছে, এইটো ইয়াত আছে। ইয়াক যদি আমি আনিব লগা হয় ইয়াত, বা ইয়াত যদি ঘূৰাব লগা হয় তেতিয়াহ'লে বেলেগ নাই, এইটো আমি প্ৰথমতে এনেকৈ ইফালে একপাক দিলোঁ আৰু তাৰপিছত এইফালে দিলোঁ, এইটো ইয়াত আহি গ'ল। এইটো নিজে নিজে আহি গ'ল। তো ঠিক আছে, এইটো আমি যদিহে এইটো নাহে বা ক'ৰবাত বেলেগত থাকে, ধৰা হ'ল এইটো আমাৰ এনেকৈ আছে, ধৰি ল'লোঁ ইয়াৰ তলৰ ফালে আছে, কোনো কথা নাই। এইটো আমি ঘূৰাই কিনে এনেকৈ ঘূৰাই দিলে তাৰপিছত এইফালে দিলে এইটো আহি যাব। এইখিনি অতি সহজ। প্ৰথমতে আমি এনেকৈ এইটো কৰি ল'লোঁ, য়েলোৰ কাষে কাষে হোৱাইট চাৰিটা প্ৰথমতে লৈ আহিলোঁ। ইয়াৰ পিছৰ কামটো হৈছে আমি হোৱাইটকেইটা ইয়াত ৰাখিলে নহ'ব, এইকেইটা আমি পিছফালে নিব লাগিব, অৰ্থাৎ এইফালে য'ত হোৱাইটটো আছে চেণ্টাৰ পিচ তাৰ কাষত লৈ যাব লাগিব। এনেই আমি এনেকৈ দিলে যাব, কিন্তু এনেকৈ লৈ গ'লে নহ'ব, এটা নিয়মত নিব লাগিব। সেইটো হৈছে আমি প্ৰথমতে চাব লাগিব হোৱাইটৰ কাষৰ পিচটো কি কালাৰ আছে, সেইমতে আমি নিব লাগিব। তো প্ৰথমতে আমি এইটো চালোঁ, হোৱাইটৰ কাষত এইটো গ্ৰীণ আছে, তো আমি প্ৰথমতে গ্ৰীণ চেণ্টাৰ পিচৰ ওচৰলৈ লৈ যাব লাগিব। তো ইয়াততো অৰেঞ্জ আছে, ইয়াত নহ'ব, তো ইয়াক আমি প্ৰথমতে ইফালে লৈ গ'লোঁ, এইটো গ্ৰীণ মিলি গ'ল, আৰু এইফালে হোৱাইটটো আছে, তো ইয়াক আমি এতিয়া তলফালে লৈ গ'লোঁ। তেতিয়া এইটো হোৱাইটৰ কাষত আহিল আৰু কাষতে আমাৰ গ্ৰীণ পিচটোৰ লগতো মিলি থাকিলে। তো নেক্সট আমি এইটো চালোঁ, এইটো ব্লু পিচটো আমি ব্লু চেণ্টাৰৰ লগত লৈ গ'লোঁ, এইটো ব্লু চেণ্টাৰৰ লগত লৈ গ'লোঁ। তাৰপিছত ইয়াক আমি তলফালে লৈ গ'লোঁ, এতিয়া এইটো ইয়াত আহিলে। তাৰপাছত আমি এইটোতো হৈয়ে আছে বাৰু, এইটো অৰেঞ্জৰ লগত মিলি আছে একেলগে, তো এইটো আমি ডাইৰেক্ট ঘূৰাই দিলে হ'ব। আকৌ আমাৰ এটা আছে, এইটো পিংক আছে কাষত, এইটো হোৱাইট আছে, চ' আমি এইটো পিংক চেণ্টাৰ পিচৰ লগত লৈ যাম। পিংক চেণ্টাৰ পিচৰ লগত গ'ল, এতিয়া আমি ইয়াক তলফালে ঘূৰাই দিম। ঘূৰাই দিয়াৰ লগে লগে এইফালে আমাৰ বগাটো এটা ক্ৰছ হ'ল বুলি ধৰি ল'লোঁ। এইকেইটা কি আছে আমি চাব লগা নাই, প্ৰথমতে আমি কৰ্নাৰত কি আছে আমি নাচাওঁ, প্ৰথমতে আমি চাম মাজৰ চেণ্টাৰ পিচটো আৰু কাষৰ পিচকেইটা মিলিছেনে নাই।
প্ৰথমতে আমাৰ চেণ্টাৰ পিচটো হোৱাইট এইটো চেঞ্জ নহয় থাকিব সদায় তাৰপিছত আমি হোৱাইটটো চালোঁ এইটো হোৱাইট হৈছে চাৰিওফালে তো কিন্তু আৰু হোৱাইটৰ কাষত এইকেইটা মিলিছে নাই চালোঁ এইটো গ্ৰীণটো গ্ৰীণ আছে এইফালে ব্লুটো ব্লু আছে এইটো পিংক আছে অৰেঞ্জটো অৰেঞ্জ আছে তো এইকেইটা ঠিকমতে আছে এতিয়া আমি কৰ্নাৰকেইটাৰ কথা ভাবোঁ কৰ্নাৰখিনি আমি এই কৰ্নাৰলৈকে আনিবলৈ হ'লে এটা সৰু কাম এটা কৰিব লাগিব বেলেগ নাই চাই ল'লে হ'ল প্ৰথমতে আমি এনেকুৱা কৰিব লাগিব অৰ্থাৎ তলফালে আমি হোৱাইটটো আমি সদায় তলফালে ল'লোঁ ওপৰফালে য়েলোটো থাকিব আৰু কাষৰ ফালে হোৱাইটটো আহিব লাগিব যদি ওপৰফালে থাকে এনেকৈ থাকিব লাগিব যদিহে এনেকৈ ওপৰফালে থাকে তেতিয়াহ'লে ইয়াক আমি তলফালে নিব নোৱাৰিম তো আমি প্ৰথমতে চাই ল'লোঁ এইটো আছে এইটো থাকিলে হোৱাইটটো আমি নিব লাগিব কৰ্ণত এতিয়া এইটো কোনটো কৰ্ণত যাব সেইটো আমি লক্ষ্য চালে আমি দেখিম যে হোৱাইটটোৰ কাষত ব্লু কালাৰ আৰু লগতে এইটো আছে পিংক কালাৰ চ' হোৱাইটটো যাব ব্লু আৰু পিংকৰ মাজত তেতিয়াহ'লে আমাৰ এইটো পিংক আৰু এইটো ব্লু অৰ্থাৎ এই কৰ্ণাৰটো যাব ইয়াত তো ইয়াত গ'লে আমি য'ত যায় তাৰ ওপৰত ৰাখিম তাৰ ওপৰত ৰাখি আমি হোৱাইট পিচটো যিফালে থাকে যদি ইফালে থাকে ইফালে ঘূৰিব আৰু যদি ইফালে থাকে এইফালে ঘূৰিব ইয়াক আমি এইফালে ঘূৰাই দিলোঁ অলপ এপাক ঘূৰাই দি কিনে এইটো আমি ওপৰৰ ফালে লৈ গ'লোঁ এইটো আমি আকৌ আগৰ ঠাইত আনিলোঁ তাৰপিছত এইটো এনেকৈ দিলোঁ এইটো মিলি গ'ল এইটো কৰ্ণাৰ ইয়াত নিজে নিজে আহি গ'ল এতিয়া আকৌ আমাৰ এই তিনিটা কৰ্ণাৰ মিলাব লগা আছে এতিয়া আমি এইটো কৰ্ণাৰ ক'ত যাব এইটো চাই লওঁ ইয়াত আছে এইটো আছে গ্ৰীণ কালাৰ আৰু এইফালে এইটো আছে অৰেঞ্জ কালাৰ চ' এইটো যাব গ্ৰীণ আৰু অৰেঞ্জৰ মাজত তো আমি চালে দেখিম এইফালে অৰেঞ্জ এইফালে গ্ৰীণ তো এইটো যাব এই কোণত আমি ইয়াত লৈ আহিলোঁ কাৰণ ইয়াত আহিব যিহেতু ইয়াত আহিব তো ইয়াত আনিব লাগিব আনিম কেনেকৈ হোৱাইটটো যিফালে আছে সেইফালে আমি দিলোঁ এইটো হ'ল এনেকৈ দিলোঁ এইটো ইয়াত গ'ল এতিয়া আমাৰ বাকী থাকিলে এইটো আৰু এইটো তো আমাৰ এইটো আমি দেখিলোঁ যে এইটো ওপৰফালে আছে ওপৰফালে থাকিলে নহ'ব তো নহ'লে আমি কি কৰিম ইয়াক য'ত নিব লাগিব ইয়াক ক'ত নিম আমি এইফালে নিম তাত লৈ গ'লোঁ এতিয়া ইয়াতে ডাইৰেক্ট নাহিব কাৰণ এইটো ওপৰফালে হোৱাইটটো আছে তো ইয়াক আমি প্ৰথমতে ঘূৰাই ল'ম ঘূৰাই লোৱাৰ ফলত এইটো তলফালে আহি গ'ল এইটো হোৱাইটটো ওপৰফালে থাকিলে নহ'ব কাষৰ ফালে আহি গ'ল তো এতিয়া এই কৰ্ণাৰটো যাব পিংক আৰু গ্ৰীণৰ মাজত তো ইয়াক আমি ইয়াত আনি লৈছোঁ ইয়াক ইয়াত নিব লাগিব তো দিলোঁ এনেকৈ এইটো গ'ল যোৱাৰ পিছত এতিয়া আমাৰ নেক্সট লাষ্ট কৰ্ণাৰ আছে এইটো তো লাষ্ট কৰ্ণাৰ পিচটো এইটো ইয়াত আহিব এইটো ওপৰফালে আছে তো এইটো নহ'ব তেনেকৈ আমি ঘূৰাই ল'লোঁ এইফালে লৰচৰ হোৱা নাই তো ইয়াক আমি ইয়াত লৈ আহিছোঁ এইটো মিলি আছে অৰেঞ্জ হৈ আছে এইটো ইয়াত আহিব ঘূৰাই দিলোঁ এইটো গ'ল এতিয়া আমাৰ চালোঁ আমি হোৱাইট ফেচটো সম্পূৰ্ণৰূপে মিলি গৈছে আৰু হোৱাইট ফেচৰ লগে লগে এইটো মিলিছে এইটো আমি ফাৰ্ষ্ট লেয়াৰ বুলি ধৰিব পাৰোঁ এইটো ফাৰ্ষ্ট লেয়াৰ হোৱাৰ পিছত আমি এতিয়া ছেকেণ্ড লেয়াৰটো মিলাব পাৰিম ছেকেণ্ড লেয়াৰটো মিলাব অতি সহজ এতিয়া আমি ফাৰ্ষ্ট লেয়াৰটো এবাৰ প্ৰেক্টিছ কৰিলে ভালদৰে আহি যাব নেক্সট আমি ছেকেণ্ড লেয়াৰটো শিকিম ফাৰ্ষ্ট লেয়াৰৰ পিছত এতিয়া ছেকেণ্ড লেয়াৰ অতি সহজ টান নহয় আমি চাই ল'লে হ'ল ইয়াত যিকেইটা পিচ থাকিব কাষত সেইকেইটা আমি এইবিলাকত মিলাব লাগিব ঠিকমতে কৰ্ণাৰকেইটা চাব লগা নাই কাৰণ আমি এইটো লেয়াৰহে মিলাম তাৰ কাৰণে আমি চাবলৈ হ'লে প্ৰথমতে এইটো ল'লোঁ কিন্তু য়েলো থাকিলে নহ'ব কাৰণ য়েলোটো ওপৰৰ ফালে আহিব তো য়েলো নথকা পিছ এটা ল'লোঁ আমি এইটো ল'লোঁ ইয়াত কি কালাৰ আছে আমি চাই ল'লোঁ ইয়াত এইটো পিংক কালাৰ আছে আৰু এইটো ব্লু কালাৰ আছে তো আমি এইটো পিংক চেণ্টাৰৰ লগত মিলাব লাগিব প্ৰথমতে তো ইয়াক আমি পিংক চেণ্টাৰ থকাৰ ফালে লৈ যাম এইটো লৈ আহিলোঁ ইয়াত নিয়াৰ পিছত আমি চাম
এইটো কোনফালে যাব এইটো যাব এইফালে অৰ্থাৎ এইটো আমি ইয়াত লগাব লাগিব তো এইটো ইয়াত লগাব লাগিলে এইটো যিফালে লগাম তাৰ অপজিট ফালে একপাক ঘূৰাম এইটো ওপৰ ফালে দিম আকৌ আগৰ ঠাইত আনিম তল ফালে দিম কিন্তু এইটো হোৱাইটটো নোহোৱা হৈ গ'ল লৰচৰ কৰিব লগা নাই এইটো আমি এনেকৈ একপাক ঘূৰাই দিম এইটো ওপৰৰ ফালে দিম আকৌ আগৰ ঠাইত এইটো আমি এইটো তাৰ নিজৰ ঠাইত আহিলে হোৱাইটখিনিও ঠিকে থাকিলে নেক্সট আমি অন্য এটা পিচ আনিম এইটো পিচ অৰেঞ্জ টু অৰেঞ্জ মিলি আছে তো এইটো ব্লুটো আমি এইফালে নাহিব কাৰণ এইফালে গ্ৰীণ আছে এইটো এইফালে আনিব লাগিলে ইয়াৰ অপজিট ফালে অলপ ঘূৰাই দিব লাগিব এপাক ঘূৰাই দিলোঁ ওপৰত দিলোঁ আকৌ আগৰ ঠাইত ঘূৰাই আনিলোঁ আকৌ আগৰ ঠাইত ঘূৰাই আনিলোঁ কিন্তু হোৱাইটটো লৰচৰ হৈ গ'ল কোনো কথা নাই হোৱাইটটো আমি এইফালে দিলোঁ এইটো এইফালে দিলোঁ হোৱাইটটো ঠিক থাকিল এইটো ইয়াত আহিল নেক্সট আমি চাই লৈছোঁ এইটো পিচ আছে গ্ৰীণ আৰু অৰেঞ্জ চ' ইয়াক আমি অৰেঞ্জৰ ফালে লৈ যাম লৈ যোৱাৰ পিছত ইয়াত আনিব লাগিব এইটো পিচ ইয়াত অনাৰ লগে লগে এইটো পিচ ইয়াৰ পৰা চাইড হৈ যাব নেক্সট আমি এইটো পিচ গ্ৰীণ আৰু পিংকটো ইয়াত লৈ যাম তো কোনো কথা নাই এইটো আমি প্ৰথমতে ইয়াত লৈ আহোঁ ইয়াত অনাৰ কাৰণে আমি ইয়াক অপজিট ফালে এটা পাক দিলোঁ এইটো ওপৰত দিলোঁ এইটো আনিলোঁ ছেম আৰু এইখিনি মাত্ৰ ওলট পালটখিনি মনত ৰাখিলে হ'ল কোনফালে নিব লগা থাকে এইখিনি একেই আৰু এইখিনি অসুবিধা একো নাই এইটো হৈ গ'ল তো নেক্সট লাষ্ট পিচ এটা আছে এইটো ইয়াত আনিব লাগে এইটো বস্তু ইয়াত আনিব লাগে তো এইটো আনিব লাগিলে ইয়াৰ পৰা ডাইৰেক্ট নিব নোৱাৰিম ইয়াক আমি এইটো চেণ্টাৰ পিচৰ লগত মিলাব লাগিব চেণ্টাৰ পিচটোৰ লগত ইয়াত মিলাই দিলোঁ এইটো আমি ইয়াত আনিব লাগে তো ইয়াক আমি তাৰ অপজিট ফালে লৈ গ'লোঁ এটা পাক ওপৰত দিলোঁ এটা পাক এইফালে দিলোঁ এটা পাক এইফালে দিলোঁ হোৱাইটটো ওলাই গ'ল কোনো কথা নাই হোৱাইটটো এইফালে দিলোঁ এইটো এনেকৈ দিলোঁ এতিয়া আমাৰ হোৱাইট ফেচটো হ'ল লগতে এই দুটা লাইন আমাৰ কমপ্লিট মিলি গ'ল এতিয়া আমাৰ শেষ লাষ্ট এইটো লাইন মিলিলে ওপৰত য়েল'কেইটা আহিলে হৈ গ'ল তো সেইখিনিৰ আগতে ছেকেণ্ড লেয়াৰটো অলপ বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে স্পীডত আহিব গোটেইখিনি লাষ্ট লেয়াৰটো অৰ্থাৎ হালধীয়াখিনি ওপৰৰ ফালে আনিব লাগিব আৰু এইটো ওপৰৰ লেয়াৰটো মিলিব লাগিব তো তাৰ কাৰণে প্ৰথমতে আমি লক্ষ্য কৰিব লাগিব ওপৰত ইয়াত ক্ৰছ চেনি আছে কিন্তু ক্ৰছ চেনি নাথাকিব তো কেনেকুৱা পজিশ্যনত থাকিব পাৰে মই এনেকুৱাকৈ থাকিব পাৰে এনেকুৱাকৈ নাথাকি আকৌ এনেকুৱাকৈ থাকিব পাৰে এইটো তিনিটা ষ্টেজত থাকিব পাৰে কেতিয়াবা কেৱল এটা থাকিব পাৰে হালধীয়া মাজত কেতিয়াবা ইয়াত হালধীয়া এটাত এলৰ দৰে থাকিব পাৰে হালধীয়া থাকিলে নতুবা কেতিয়াবা ইয়াত হালধীয়া তেনেকৈ থাকিব পাৰে কেতিয়াবা আকৌ ইয়াত হালধীয়া মাজতো হালধীয়াটো আছে প্লাছ হৈ থাকিব পাৰে যিকোনো পজিশ্যনতে নাথাকক কিয় এইটো কৰাৰ কাৰণে ঠিক কৰাটো অতি সহজ এইটো হৈছে প্ৰাইমাৰী অৰ্থাৎ এনেকুৱা অৱস্থাত থাকিলে আমি ইয়াক প্ৰথমতে এল কৰিব লাগিব তাৰপিছত এডাল চিন কৰিব লাগিব তাৰপিছত আমি প্লাছ কৰিব লাগিব কেতিয়াবা নিজে প্লাছ হৈ থাকিলে বাকী আগৰ ষ্টেজ দুটালৈকে যাব লগা নাই আৰু যদি নিজে এল হৈ থাকে তেতিয়াহ'লে এইটো ষ্টেজলৈকে আহিব লগা নাই
ডাইৰেক্ট এলৰ পৰা এইটো চিনলৈকে আহিব, এৰ হৈ আহিব, তাৰপিছতে প্লাছ হ'ব। এতিয়া একো নাই, এনেকৈ থকা বুলি ধৰি ল'লোঁ আমি। তাৰ কাৰণে আমি যিকোনো এটা ফেচ নিজৰ ফালে কৰি ল'লে হ'ল, লৈ বেলেগ নাই, যিকোনো ল'ব পাৰে, এইটো ল'ব পাৰে, এইটো ল'ব পাৰে, এইটো ওপৰত থাকিব, এইটো এনেকৈ এপাক দিব, এইটো দিয়ক, ইফালে এপাক, এইটো দিয়ক, এইটো আকৌ আগত টানক, এইটো ইফালে দিয়ক, এইটো ইফালে দিয়ক। এতিয়া দেখিব এই দুটা এল হৈছে, হ'বই, এইটো হোৱাটো খাটাঙে এবাৰতে হৈ যায়। এতিয়া নেক্সট আমি এলটো আমি এনেকৈ ঘূৰাই ল'ম, অৰ্থাৎ এনেকৈ আছিলে, এনেকৈ ঘূৰাই ল'ম। এনেকৈ ঘূৰালে আকৌ আমি সেইখিনিকে কাম কৰিম, সেইখিনি কৰিলে এইবাৰ এইটো এটা চিন হৈ যাব। তাৰ কাৰণে আমি এইটো ঘূৰাই দিলোঁ, এই আগত চিষ্টেম একে, এইটো চিন হৈ গ'ল। চিন হোৱাৰ লগে লগে আমি এইটো এনেকৈ পঠালিকৈ ল'ম, এইটো পঠালিকৈ লোৱাৰ পিছত আকৌ সেই একেই চিষ্টেমত আমি এইখিনি কৰিম। এইখিনি লিখি ল'ব পাৰিব যদিহে মনত ৰখাত অসুবিধা হয়। এইটো কৰাৰ পিছত এইটো প্লাছ হৈ যাব। এতিয়া প্লাছ হৈ যোৱাৰ পিছত আমি আমাৰ কাম থাকিব কোনটো কোনটো মিলিছে চাব লাগিব। এইটো মিলিছে, এইটো মিলা নাই, এইটো মিলা নাই, কিন্তু আমাৰ প্ৰয়োজনীয়টো হৈছে এইটো মিলিব লাগিব আৰু তাৰ কাষৰ এটা মিলিব লাগিব, অৰ্থাৎ এইটো মিলিব লাগিব। এইটো মিলিছে মানে এইটো য়েল'টো ইয়াতে য়েল'ত আছে, এইটো ব্লুটো ব্লুত আছে, এইটো মিলিছে, কিন্তু এইটো নাই মিলা, এইটো নাই মিলা, এইটো মিলিছে, অৰ্থাৎ অপজিটটো মিলিছে। অপজিটটো মিলিলে আমাৰ কামত নাহিব, আমাৰ কাষত দুটা মিলিব লাগিব প্ৰথম অৱস্থাত, তেতিয়া আমি পিছৰ ষ্টেজলৈকে যাব পাৰিম। এইটো মিলাবৰ কাৰণে আমি বিশেষ নাই, যিকোনো এটা ল'লে হ'ল, নিজৰ ফালে লৈ এইখিনি কৰিলে, এতিয়া এইটো এনেকৈ আছে, এইটো মিলি গ'ল, এইটো মিলিবই। তো এই দুটা মিলাৰ পিছত এই দুটা মিলা নাই, অৰ্থাৎ এইটো পিচ ইয়াত নাথাকিব, এইটো পিচ আমি ইয়াৰ পৰা ইয়াত আনিব লাগিব, এইটো পিচ আমি ইয়াত নিব লাগিব। কৰ্ণাৰকেইটা চাব লগা নাই, কৰ্ণাৰকেইটা শেষত, সদায় কৰ্ণাৰকেইটা শেষত হয়, প্ৰথমতে এইকেইটা ছাইড পিচকেইটা কৰিব লগা হয়। তো এই দুটা যিহেতু মিলি আছে, এই দুটা আমি মিলা দেখিলোঁ। তো ইয়াক আমি কি কৰিম, বাওঁফালে লৈ আহিম এনেকৈ, অৰ্থাৎ এটা মিলা ছাইড একেবাৰে নিজৰ সন্মুখৰ ফালে, আকৌ এটা বাওঁফালে, আৰু এইটো মোৰ নিজৰ আগত থাকিব। তো এতিয়া আমি কি কৰিম, এক পাক, এইটো দুই পাক, এইটো পুনৰ আগৰ ঠাইলৈকে, এইটো আৰু এক পাক, এইটো আকৌ ওপৰলৈকে, এইটো আকৌ এক পাক, এইটো আকৌ তললৈকে, এনেকৈ দিয়াৰ পিছত আৰু এইটো এক পাক দিলোঁ। দিয়াৰ পিছত আমি দেখিম যে গোটেইকেইটা পিচ নিজৰ নিজৰ ঠাইত আহি গৈছে। এইকেইটা আহি যোৱাৰ পিছত এতিয়া আমাৰ শেষত মিলাব লগা থাকিলে কণকেইটা, অৰ্থাৎ কণকেইটা মিলিলে আমাৰ এইটো গোটেই কিউবটো মিলা হৈ যাব। তো তাৰ কাৰণে আমি প্ৰথমতে চাব লাগিব এই কৰ্ণাৰকেইটা ঠিক ঠিক জেগাত আছে নে নাই। তো এইটো আমি দেখিছোঁ, এইটো অৰেঞ্জ, চ' অৰেঞ্জৰ লগত অৰেঞ্জটো আছে, এইটো গ্ৰীণৰ লগত গ্ৰীণটো আছে, য়েল'টো বাৰু ওপৰত থাকিব, এইটো আমাৰ ঠিক ঠাইতে আছে, মাত্ৰ ইয়াক ঘূৰাই দিব লাগে। আকৌ এইটো চালোঁ আমি, এইটো গ্ৰীণৰ লগত গ্ৰীণটো আছে, কিন্তু অৰেঞ্জৰ লগত অৰেঞ্জটো নাই, কিন্তু পিংক আহি আছে, অৰ্থাৎ এইটো ইয়াত নহ'ব, এইটো হ'বগৈ ইয়াত। ঠিক তেনেকৈ এইটো হ'বগৈ ইয়াত, এইটো হ'বগৈ ইয়াত। সেইটো আমাৰ বিশেষ অসুবিধাৰ কাৰণ নহয়, আমি যিটো মিলিছে সেইটো, অৰ্থাৎ যিটো পিচ মিলিছে সেইটো আমি ৰাইট চাইডে এইফালে ল'ম, মানে মিলা নাথাকিলেও যিকোনো এটা এনেকৈ ল'লে হ'ল। লোৱাৰ পিছত মই এইবাৰ যিটো কৰি দেখাম সেইটো কৰিলে নিজে নিজে হৈ যাব। তো এইটো আমি ইয়াত ল'লোঁ, লোৱাৰ পিছত আমি এইটো দিলোঁ, লাহে লাহে দেখাইছোঁ। এইখিনি কৰাৰ পিছত আমি দেখিম যে এইটো ঠিক ঠাইতে আছে, এই লৰচৰ কৰা নাই, ই লৰচৰ কৰিছে, অৰ্থাৎ এইটো ইয়াত আহি নিজে নিজে হৈ গৈছে, অৰ্থাৎ অৰেঞ্জ অৰেঞ্জ, গ্ৰীণ গ্ৰীণ আহি গৈছে, মাত্ৰ ইয়াক ঘূৰাব লগা আছে, এইটো ঘূৰাই দিলে হৈ যাব। এইটো নিজে নিজে মিলিয়ে গৈছে, ইও নিজে নিজে মিলিয়ে গৈছে, মিলি নগ'লেও কোনো কথা নাছিলে, তো মিলি গৈছে, অৰ্থাৎ মিলি নগ'লেও টান হৈ নাথাকে, মাত্ৰ আমাৰ এতিয়া দুটা পিচ থাকিলে, এই দুটা পিচ আমাৰ নিজৰ নিজৰ ঠাইত আছে, মাত্ৰ তাক ঘূৰাই দিব লাগে। তো ঘূৰাই দিয়াৰ প্ৰচেছটো হৈছে, যদিহে আমাৰ চাৰিটা পিচো মানে নিমিলাকৈ থাকে তেতিয়াও সেই একেই ছিষ্টেম, আৰু যদি সেই দুটা পিচ নিমিলাকৈ থাকে তেতিয়াও একেই ছিষ্টেম, একেখিনি কাম কৰিলে আমাৰ গোটেই কিউবটো মিলি যাব।
তো আমি কৰ্ণাৰ পিচকেইটা চাম, এইখিনি নিজৰ নিজৰ ঠাইত আছে, প্ৰত্যেকটো কৰ্ণাৰ পিচে ইহঁতক ঘূৰাই দিব লাগে। এইটো ইফালে আহিব, এইটো ইফালে যাব, এইটো ওপৰ ফালে থিতাতে ঘূৰাব লাগে। তো আমি এনেকৈতো ঘূৰাই দিব নোৱাৰোঁ, তাৰ কাৰণে এটা এলগৰিদম কৰিলে হ'ব। তলফালে হোৱাইট আছে, ওপৰফালে য়েলো আছে, আমি অলপমান সলাই লৈছোঁ এনেকৈ। একেটা কাম কৰিম আমি প্ৰত্যেকটো কৰ্ণাৰ নিমিলালৈকে। কি কৰিম ভালদৰে চাই ল'লে আহি যাব। যেতিয়ালৈকে য়েলোটো তাত আহি নপৰে তেতিয়ালৈকে আমি একেটা কাম কৰি থাকিম। য়েলোটো আহি পৰিলে, এইটো আমি ঠেলা মাৰি থৈ দিলোঁ। এনেকুৱা আনিব পাৰোঁ, এনেকুৱা আনিব পাৰোঁ, যেনেকৈ আনিলেও কথা নাই। য়েলোটো আমি ইয়াত মিলাবহে লাগে। এইটো হৈ গ'ল য়েলো। আকৌ এবাৰ এইটো য়েলো ইয়াত ঘূৰাই দিব লাগে। এইটো য়েলো আহি গ'ল। দেখিলোঁ যে বাকীবিলাক চব ওলট পালট হৈ গ'ল দেখোন, হ'ব জানো? চাওঁচোন কি হয়। এইটো ওপৰৰ ফালে লৈ আহিলোঁ, আকৌ একেটা কাম কৰিলোঁ। য়েলোটো য়েলোৰ ফালে নোযোৱালৈকে আমি এইখিনি কৰি থাকিম। য়েলোটো ইয়াত আহি গ'ল আৰু আমাৰ কিউব সম্পূৰ্ণ হৈ গ'ল। তো এইখিনি যদি বাৰে বাৰে প্ৰেক্টিছ কৰা যায়, অতি কম সময়ৰ ভিতৰত এইটো কৰিব পৰা যায়। 28-30 ছেকেণ্ডত কৰিব পৰা যায়। কিবা যদি বুজি নোপোৱা থাকে তেনেহ'লে কমেণ্ট কৰিলে হ'ল। আৰু যদিহে ভাল লাগিছে ছাবস্ক্ৰাইব চেনেলটো কৰিব। ধন্যবাদ।